সঁচাকৈ আমি এই অঞ্চলত বসবাস বহু বছৰৰ পৰা কৰি আছোঁ, কিন্তু অতি পৰিতাপৰ বিষয় যে সঁচাকৈ আজি বহু বছৰ ধৰি আমি এই দলংখন আমি এই 9-10খন গাঁৱে মিলিজুলি আমি এই দলংখন বহু বছৰ পৰা ধৰি আমি নিৰ্মাণ কৰি আছোঁ। আমি আমাৰ চৰকাৰক, স্থানীয় চৰকাৰক, লগতে স্থানীয় MLA, স্থানীয় MP, স্থানীয় কৰ্তৃপক্ষৰ লগত আমি বহুতবাৰ কাকতি মিনতি এই ৰাস্তাৰ লগতে এই দলঙৰ কাৰণে আমি বহুত আপিল কৰিলোঁ, আমি দৰখাস্ত কৰিলোঁ, কিন্তু আজিলৈকে এই দলংটো নিৰ্মাণ নোহোৱাৰ কাৰণে, এই দলংটো নিদিয়াৰ কাৰণে আমি ৰাইজে কিন্তু বহুত দুখ প্ৰকাশ কৰিছোঁ। আমাৰ ইলেকশ্যন আহিলেই আমাৰ লগত ভোট খুজিবলৈ আহে, আমাৰ ৰাইজৰ ওচৰলৈ আহে, কিন্তু ভোট খোজাৰ পাছত সিহঁতে গাড়ীত বহাৰ পাছত কিন্তু আজিলৈকে সিহঁতে ঘূৰি ফুৰি নোচোৱাত আমি ৰাইজে কিন্তু এইবাৰ প্ৰতিবদ্ধ হৈছোঁ। আমাৰ ইয়াত গোৰ্খা সমাজ, লগতে বড়ো সমাজ, কোচ ৰাজবংশী সমাজ, লগতে আহোম সমাজো ইয়াত আছে, কিন্তু এই সকলক যে আমাৰ চৰকাৰে কিহৰ কাৰণে আজিলৈকে কিন্তু এই চোৱা নাই, তাৰ কাৰণে আমি বহুত দুখিত। গতিকে এইবাৰ এই লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনৰ যদি আগে এই দলংখন যদি আমাৰ ৰাইজৰ কাৰণে সুবিধা কৰি নিদিয়ে, তেনেহ'লে কিন্তু আমি সিহঁতক আমি সাৱধান কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সাৱধান থাকক, যদি এই ইলেকশ্যনৰ আগত, এই লোকসভা ইলেকশ্যনৰ আগত যদি এই দলংখন যদি নিৰ্মাণ কৰি নিদিয়ে, তেনেহ'লে কিন্তু আমি ইয়াত কোনো ৰাজনৈতিক দল, কোনো নেতা, কোনো পাৰ্টি নেতাসকলক কিন্তু আমি ইয়াত আহিবৰ, এই গাঁৱত আহিবৰ কাৰণে আমি নিষেধ জনাওঁ আৰু সিহঁতক হুংকাৰ জনাইছোঁ আগন্তুক। কিন্তু আমি এই চৰকাৰক আমি আশাবাদীও আছোঁ, কিন্তু এই বছৰৰ আগে যদি এই দলংখনো নিৰ্মাণ হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আপোনালোকৰ ইয়াত আজি কিমানখিনি ব্যক্তিয়ে কাম বন কৰিছে? ইয়াত আমাৰ মেক্সিমাম আমি ইয়াত মানুহ আমাৰ 250জন মানুহ আছে, ইয়াত 250জন মানুহ আছে। লগতে বাঁহ আমাৰ ইয়াত মেক্সিমাম আমি বাঁহটো আমি 40,000 মানৰ আমি বাঁহ কিনিছোঁ, 40,000ৰ বাঁহ কিনিছোঁ। গতিকে ৰছী আমাৰ কমচে কম 15 কেজিমান লাগে সদায়। গতিকে এনেকুৱা সকলো একটা ঘৰৰ পৰা এজনকৈ প্ৰতি ৰাইজে কিন্তু ওলাই আহিছে। গতিকে আমাৰ ইয়াত মেক্সিমাম এই যদি 2টা গাঁৱৰ পৰা যদি আমি এই ভোটাৰটো যদি আমি গন্তি কৰিব লগা হৈ যায়, তেনেহ'লে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ভোটটোৱে অকল আমাৰ এই বালিজান ৱাৰ্ডত আমাৰ যিটো খণ্ড নম্বৰত পৰে, তাত আমাৰ 700 আমাৰ গোৰ্খা সমাজৰ ভোট আছে। গতিকে তেনেকৈ আমাৰ বড়ো সমাজৰ ইয়াৰ গোটেই এটা ৱাৰ্ডেই আছে। গতিকে তেখেতৰ 1200মান মেক্সিমাম আছে। তাৰপাছত আমাৰ শান্তিপুৰ আছে, কোচ ৰাজবংশীত আছে আপোনাৰ 400-500 মান। গতিকে এই সকল লগ মিলি পিনে আমি এই দলংখন আমি নিৰ্মাণ কৰিছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম। সন্মানীয় আজিৰ এই আমাৰ 3 নং ৰায়াং গাঁৱৰ 10খন গাঁৱৰ সকলো সমাবেত ৰাইজে আজি এই দলংখনত শ্ৰমদান কৰি আছে। গতিকে আজি প্ৰায় 40-50 বছৰেই হ'ল, আজিলৈকে চৰকাৰে দিওঁ বুলি প্ৰলোভন দেখুৱাই আজিলৈকে আমাক এই দলংখন সুচাৰুৰূপে নিৰ্মাণ কৰি দিব পৰা নাই। যিহেতু নেকি আজি এইখন দলঙৰ ওপৰেদি কণ ল'ৰা ছোৱালীসকলেও সৰ্বশিক্ষা স্কুলত পাঠদান কৰিব যাব লগা হয়। তাতে সেই দলংখনৰ অসুস্থ দেখি কণ ল'ৰা ছোৱালীসকলৰ কেতিয়াবা স্কুলত অনুপস্থিত হ'বলগীয়া হৈ যায়। গতিকে সন্মানীয় সাংসদ মহোদয়, যিয়ে হওক আমাৰ এই দলংখনত কোনো যাতে অসুবিধা আহি নপৰাৰ আগতেই আমাৰ এই 2খন গাঁৱৰ ৰাইজৰ সুবিধা কৰি দিয়ে যেন, সেয়ে আমি আপোনালোকৰ ইয়াত কিবা দুৰ্ঘটনা হৈছে নেকি? দুৰ্ঘটনা আমাৰ এই দলংখনত পাৰ হওঁতে অলপ আজি 5-6 দিনৰ আগতেই মটৰ চাইকেল এখন তলত সৰি পৰিছে আৰু তাৰে 2জন ঘাইল হৈছে। সেয়েহে আৰু মানুহ মৰিছে নেকি? 2জন মৰিছে বাৰু, 2জন মৰিছে। আজি হ'ল আপোনাৰ 7 বছৰ হ'ল দলঙৰ পৰা সৰি পৰা, 7 বছৰ হ'ল। যিয়ে নহওক এতিয়াতো আপোনালোকৰ নিৰ্বাচন আহি আছে। গতিকে আৰু সেই নিৰ্বাচনৰ ক্ষেত্ৰতে আমি চৰকাৰক অনুৰোধ কৰোঁ, যিহেতু নেকি এই নিৰ্বাচনৰ আগে আমাক এই দলংখন নিৰ্মাণ কৰি দিবৰ বাবে আমি চৰকাৰৰ ওচৰত কাতৰে অনুৰোধ জনাইছোঁ। আজি আমি যিখন দলং মানে মেঘজানলা 2খন দলং বনাইছোঁ, এই 2খন দলং নোহোৱাৰ পৰা চৰকাৰে আজি ইমান বছৰ, আজি অতি কমেও 40 বছৰমান হৈ দলং দিম কৰি আমাক মানে ৰাইজক ঠগি মানে একেবাৰে হাঁহে পানী মানে নচোৱা নিচিনা বিলৈ কৰি দিছে। কেলৈ এই দলঙৰ ওপৰতে আমাৰ এখন সৰ্বশিক্ষা স্কুল আছে, সেই স্কুললৈ আমাৰ কি হয়, অকণ ল'ৰা ছোৱালীবিলাক যাবলগীয়া হয়। আৰু আমাৰ জনাই লৈ এটা শ্বৰ্টকাট হয় ৰাস্তা, আৰু বেমাৰী এনেকৈ নিবলগীয়া হ'লে মেডিকেল এইটো মানে সোনকালে হয়। কিন্তু এই দলংকেইখনৰ কাৰণে বহুত অসুবিধা মানুহে জীয়াতু ভুগি আহিছে।
হ'ব কৰি থাকে এতিয়া এই বছৰো হ'ব কৰি এতিয়ালৈকে হোৱা নাই আমি ইমান কষ্টৰে অতি কমেও 500-600 মানুহৰ লগ লাগি আমাৰ 1500মান বাঁহ ইয়াত খৰচ হয় সেইখিনি আমি ইমান কষ্ট কৰি ৰাইজে প্ৰত্যেক বছৰে বনাই থাকিবলগীয়া হৈছে আমাৰ চৰকাৰে এতিয়া এনেকুৱা চৰকাৰে কৈছে যে আমি চব কৰিছোঁ কেতিয়ালৈকে এই নিজে আহি চৰকাৰে চাই যাওঁহি অসুবিধাখিনি মানে এতিয়া বিশেষ অসুবিধা হৈছে আমাৰ যেতিয়া ডেলিভাৰী মানুহ মেডিকেললৈ নিবলগীয়া হয় ইয়াৰ এই দলংখনটি মানে গাড়ী চাড়ী নাযায় পাৰ কৰিব নোৱাৰে টেক্সি বা কিবা কিবি এনেকুৱা বলেৰ চলে একো পাৰ কৰিব নোৱাৰে মানে বাঁহৰ দলং আছে ইয়াত ৰাইজে যাবৰ কাৰণে বহুত কষ্ট সৰুকৈ বনাই থোৱা আছে আৰু আমাৰ ইয়াত কি হৈছে এইপিনেদি ৰেলৱে ফালে গ'লেও ৰেলৱেৰ ওপৰত ক্ৰচিং মানে তাতো মানে এক্সিডেণ্ট মানে হৈ গৈছে এইবিলাক এক্সিডেণ্ট হৈ থাকে মানুহে ভয়ত সেইফালেও যাব নোৱাৰে এইফালেও মানে আমাৰ অসুবিধা কণ প্ৰাথমিক বিদ্যালয় আছে তাতো ল'ৰা ছোৱালীবিলাক মানে যাবলৈ বহুত অসুবিধাত মানে জীয়াতো ভুগি আছে গতিকে অতি সোনকালে আমি চৰকাৰে এই দলংখন মানে বনাই দিয়াটোত আমি হেৰি হয় ভাল পাওঁ হেল্ল' সকলো ৰাইজসকলৰ নমস্কাৰ আজিৰ দিনত আমি আমাৰ গাঁওফালে আহিবৰ কাৰণে আমি দলঙৰ কাৰণে ৰাজ্যবিলাক ওলাইছে চবেই সমাজৰ মানুহবিলাকে দলং বনাবৰ কাৰণে আমাক যেনেকুৱা হ'লেবি আমি বাঁহৰ দলঙতে আমি খোজকাঢ়ি থাকে এতিয়ালৈকে দলং হৈ নাহে চৰকাৰে আমাক দলং যেনেকুৱা হ'লেবি দিব লাগিব আমি ট্ৰেইনত যাব লগা হ'লেবি ক'ৰবাত যাব লগা হ'লেবি মটৰচাইকেলত বহুত অসুবিধা হয় আৰু বাৰিষা সময়ত বি ল'ৰা ছোৱালীবিলাকে স্কুল যাবলৈ বহুত অসুবিধা হয় ইফালে এইকাৰণে আমাক ইটো বছৰতে আমাক ইটো কি ক'ব দলংটো দিব লাগিব ইটো আমি ডিমাণ্ড কৰা হৈছে নহ'লে আমি সদায় বছৰে ভোট দি থাকে ইমান কষ্টকৈ ৰ'দত থিয় হয় এতিয়ালৈকে কিয় হৈ অহা নাই ইফালে দলংটো আমাৰ नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो सोलिफु फोरोंसालि बलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।